তো গাইজ মই আজি ৰিলৰ পৰা আৰ্নিং কৰি মই দেখাম যে এটা ৰিলৰ পৰা কিমান টকা আৰ্ন কৰিব পাৰে। আপোনালোকে ইনষ্টাগ্ৰামত বহুত ৰিল আপলোড কৰে, তো ৰিলবিলাক আপোনাৰ মিলিয়ন মিলিয়ন ভিউজ আহে, কিন্তু 1 টকা আৰ্ন নহয়, 1 টকা নাপায়। সেই ৰিলটো যদি আপোনালোকে বেলেগ প্লেটফৰ্মত আপলোড কৰে তেনেহ'লে আপোনাৰ কিমান টকা আৰ্নিং হ'ব পাৰে। মই আজি কৈ আছোঁ, ফেচবুক পেজ বা ইউটিউব চেনেলত যদি আপোনালোকে দিব পাৰে তেনেহ'লে আপোনাৰ সেই ৰিল, যোনটো ইনষ্টাগ্ৰামত ৰিল বনাইছে সেই ৰিলটোৱে আপোনাক পইচা দিব। সেই ৰিলটোৱে আপুনি দুটা প্লেটফৰ্মতে আপলোড কৰক, ফেচবুকতো আপলোড কৰক, ইউটিউবতো আপলোড কৰক, আপোনাৰ পইচা দিব। ইনষ্টাগ্ৰামত বনাইছে কিন্তু ইনষ্টাগ্ৰামত আৰ্নিং নহয়, কাৰণ ইনষ্টাগ্ৰামটো হ'ল পপুলাৰিটিৰ কাৰণে, ব্ৰেণ্ড প্ৰমোশ্যনৰ কাৰণে, কিন্তু ইনষ্টাগ্ৰামত আপোনালোকৰ কোনো ৰেভিনিউ জেনেৰেট নহয়। তো মই আপোনালোকক দেখাম যে ইনষ্টাগ্ৰামত যোনটো ৰিল আপলোড কৰা আপোনালোকে কৰিছে সেইটো ডাউনলোড কৰিব গুগলত, কৰি কেনে আপোনালোকে ফেচবুকতো আপলোড কৰিব আৰু ইউটিউবতো আপলোড কৰিব। সেই ৰিলটোৰ পৰা আপোনালোকে আৰ্ন হয়। তো মই আপোনালোকক দেখাই আছোঁ, মই স্ক্ৰীন ৰেকৰ্ডিঙৰ দ্বাৰা ওপৰত মই দেখাই দি আছোঁ, ৰ'ব। তো গাইজ মই এতিয়া ইউটিউব ষ্টুডিঅ'ত আহিছোঁ, দেখিছে। ইউটিউব ষ্টুডিঅ'ত আহি পূৰা মই একদম মোৰ অনেষ্ট, পূৰা কোনো নেদেখায় এইবিলাক চিক্ৰেট থাকে। দেখিছে এই ৰিলটোৰ পৰা মোৰ $10.31 মোৰ ইনকাম হৈছে। $10.31 মানে ধৰি লওক 900 টকাৰ ভিতৰত। তো এই ৰিলটো মই সদায়, আজি ধৰি লওক এইটো সদায় মোৰ আৰ্নিং, ডেইলি আৰ্নিং হৈ আছে। দেখিছে এইটো $7 আছিল, $9 হৈ ডেইলি আৰ্নিং হৈ আছে। এইটো $10 হৈ নাথাকে, এইটো বাঢ়ি কেনে আপোনাৰ $20 হৈ যাব। তো এটা ৰিলে আপোনাক 2000-ৰ পৰা 3000 টকা আপোনাক দিয়ে। তো 30 ছেকেণ্ডৰ ভিডিঅ' যদি আপোনালোকক 3000 টকা, 1 মিলিয়ন যদি ভিউজ আহে তেনেহ'লে দেখাই দি আছোঁ মই আপোনালোকক। তো দেখিছে মোৰ 1.4 মিলিয়ন এইটো ভিউজ হৈছে। 1.4 মিলিয়নত আপোনাক $10.31 দি আছে, মানে 900 টকাৰ মানৰ ভিতৰত দি আছে। তো ভাবক কোনটো ভিডিঅ'ৰ পৰা মই আপোনালোকক দেখাই দি আছোঁ। এইটো দেখিছে মোৰ ভিডিঅ', এইটো তলত দেখিছে ৰেভিনিউ 10.31, ভিউজ 14.3, ৱাচ টাইম 10.9K। তো এইটোত ক্লিক কৰিলোঁ, কৰাৰ পিছত এইটো দেখিছে মোক এষ্টিমেট ৰেভিনিউ $10.31, মানে 950 টকাৰ ভিতৰত হ'ব। 950 টকা 900 টকাৰ ভিতৰত হ'ব। তো এইটো মোক সদায় আৰ্নিং হৈয়ে যাই থাকিব। এইটো দেখিছে আৰ্নিং যাই আছে ওপৰৰ পিনে, ডেইলি আৰ্নিং হৈ যাই আছে, এইটো দেখিছে। তো ভাবি চাওক, এটা ৰিলে যদি আপোনাক, এইটো আৰু ভিউজ হয় আহিব, তো 2-3 মিলিয়ন গ'লে আপোনাৰ 2000 টকা ইনকাম। এটা ৰিলে আপোনাক 2000 টকা দি আছে। অনলি ইউটিউব বুলি নহয়, এইটো ইউটিউবতো আপলোড কৰক, ফেচবুকতো আপলোড কৰক। দুটা প্লেটফৰ্মৰ পৰা যদি ইউটিউবত যদি ফেচবুকত কমকৈ পইচা দিয়ে, ফেচবুকত যদি 500 টকা দিয়ে, ইয়াতে 2000 টকা, 2500 টকা আপোনাৰ এটা ৰিলৰ পৰা 2500-3000 টকা আপোনাৰ আৰ্ন হ'ব। তো আপোনালোকে বেলেগক গালি পাৰি থকাতকৈ, বেলেগক কিবা কমেণ্ট মাৰি থকাতকৈ নিজে কিবা কণ্টেণ্ট বনাওক আৰু পইচা ইনকাম কৰক। মই আজি আপোনালোকক প্ৰুফৰ সৈতে দিছোঁ। আপোনালোকে এইবিলাক কথা কোনো নকয়, মই পূৰা ৰিয়েলি আপোনালোকক মই স্ক্ৰীনশ্বটৰ দ্বাৰা দি দিছোঁ। তো গাইজ আপোনালোকেও আৰ্ন কৰক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।